Hello guys, আজি মই আপোনালোকক মোৰ সৰু টিমটোৰ বিষয়ে মই অলপমান কৈ দিম। এইটো হৈছে হামজালা, এইটো হৈছে টিকু আৰু আমাৰ কেমেৰামেন হৈছে আমাৰ ৰিকি দা ৰেজাৰ। যিয়ে নহওক আজি যোৱাকালিৰ পৰা বতৰ খুবেই বেয়া আছিল, কিন্তু আমি ভালকৈ ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু ভিডিঅ' কণ্টিনিউ কৰাই নাছিলোঁ। বৰ্তমান অলপ অসুবিধা প্ৰব্লেম চলি আছিল, বিশেষকৈ মোৰ ভৰিখনৰ প্ৰব্লেমে চলি আছিল, বহুত বিষ উঠি আছিল, এতিয়াও মানে পেইন আছে অলপ চলপ। যিয়ে নহওক আজি মই আপোনালোকক আমাৰ গাঁওখনৰ অলপ ধুনীয়া এটা নাজাৰা মই দেখাৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। আপোনালোকে চাই থাকিব, ভিডিঅ'টো বহুত ভাল হ'ব, বহুত ভালো লাগিব আপোনালোকৰ চাই কিনে। আপোনালোকে চাই থাকিব, ষ্টপ লাইক কৰা আৰু ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব আৰু ধামাকৈ শ্বেয়াৰ কৰিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। কি কৰিব? শ্বেয়াৰ কৰিব। মই যাই আছোঁ বৰ্তমান মোৰ উঠাত অলপ অসুবিধাই হৈছে বিল্ডিঙৰ ওপৰত। যিয়ে নহয় আপোনালোকক মই দেখাৰ কাৰণে চেষ্টা কৰিম। মই আমাৰ গাঁওখনত বেলেগ দেখা নাপালেও আপোনালোকে নিশ্চয় আমাৰ যিখন অৰণ্য আছে কাজিৰঙা দেখা পাব আৰু কিবা কিবি দেখা পালে হ'ল আৰু। এতিয়া মই বিল্ডিঙৰ ওপৰত উঠিছোঁ। আমাৰ দাদাহঁতৰ বিল্ডিং হয় এইটো, আমাৰ গাঁৱৰ প্ৰথম বিল্ডিং হয় এইটো। উঠি কিনে বহুত ভালেই লাগিছে। বনোৱাৰ পৰা মই উঠাই আনিছিলোঁ, বহুত প্ৰব্লেম হৈছে আৰু মই আচলতে কাম কৰোঁ, যিহেতু মই কাম কৰা ল'ৰা, টাইম পোৱা নাছিলোঁ। আজি উঠিলোঁ। চাই থাকক আপোনালোকে নাজাৰাতে আমাৰ গাঁৱত দেখা দিলে বহুত ভাল লাগিব। ধামাকা ভিডিঅ' হ'ব, আপোনালোকে চাই থাকক। হাই গাইজ, মই বহুত ওপৰত আছোঁ বৰ্তমান, ভয়ে লাগিছে ইয়াতে মানে। তথাপি মোৰ বহুত ওপৰত উঠা অভ্যাস আছে, আগৰ পৰাই অভ্যাস আছে। আহি থাকক আপোনালোকে মোৰ লগত। क्या नज़ारा है यार, देखो। এইটো আমাৰ মই বহুত বিল্ডিঙত বিল্ডিঙত একদম ওপৰত উঠিছোঁ, 2 নম্বৰ ছাতলৈকে উঠিছোঁ মই। আপোনালোকে চাই থাকক আমাৰ গাঁৱৰ নাজাৰাটো কেনেকুৱা, বহুত ভালেই লগা। আমাৰ এইখনে মানে বহুত সৰু গাঁও নহয়, বহুত ডাঙৰ গাঁও, ইমান সৰুও নহয়। দেখাই আছোঁ মই। আমাৰ গাঁৱত 2টা টাৱাৰ আছে, ইয়াত নেটৱৰ্কৰ কোনো প্ৰব্লেম নাই। জিঅ' চিম, এয়াৰটেল চিম ধামাকা ফাটাফাটি নেটৱৰ্ক। মই যিটো জুম কৰি দেখাই দিছোঁ এইটো মানে জিঅ' টাৱাৰ হয় আমাৰ কাষতে। আৰু লাষ্টত যিটো 2 নম্বৰ টাৱাৰ আছে এইটো ভদা নহয়, এইটো এয়াৰটেলে মোটামুটি। এইটো এয়াৰটেল আৰু জিঅ' আৰু এটা ভদা আছে 1 কিলোমিটাৰ আৰু দূৰত আছে। আমাৰ সৰু টিমটোক চাই লওক আপোনালোকে। ভিডিঅ'টো লাইক কৰিব দেই, শ্বেয়াৰ কৰিব দেই, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কৃপা কৰি ছাবস্ক্ৰাইবটো কৰি দিব। লাইকো কৰি দিব। এই হামজালা ওপৰত উঠি কেনে লাগছি? বঢ়িয়া লাগছি। হা? বঢ়িয়া লাগছি। টিকুৰ কেনে লাগছি ওপৰত উঠি? একদম বঢ়িয়া লাগছে, ভয়ো লাগিছে দেচোন। আমাৰ একদম ৰিকিৰ ধামাকা লাগিছে আৰু আপুনি কমেণ্ট কৰিব জাৰুৰ কেনে লাগিছে আপোনাৰ ভিডিঅ'টো। বাপৰে আমাৰ ৰিকি তামাম কৈ আছে যে, কিন্তু বহুত ভালকে ক'ব পাৰে। এইটো এটা বিল্ডিং বান্ধি আছে। আমাৰ তলফালে এইফালে ঘৰ বনাই আছে আৰু নতুনকৈ আছাম টাইপৰ ঘৰ হ'ব, বনাই আছে ধুনীয়া কৰি। এইটো বাবু বতৰ বেয়া, সেইকাৰণে ভিডিঅ'ৰ বেছি পিকচাৰটো বেছি ভাল হোৱা নাই, গ্ৰাফিক্সটো অলপ নৰ্মেল হৈ আছে। এই সূৰ্যটো লুকাই আছে, এইটো মই আপোনালোকক দেখাই দিছোঁ জুম কৰি। সূৰ্যটো পুৰা একদম মেঘৰ আঁৰত লুকাই আছে, মই দেখাই দিছোঁ। যিয়ে নহওক পৃথিৱীখন দেখিবলৈ বহুত ধুনীয়া। চাওকচোন এইজন ভয় পাদুৰাই কি কৰিছে। এটা ধেমালি কৰি আছে আৰু
এতিয়া আমি ভিডিঅ'টো শেষ কৰিলোঁ মোটামুটি বেছি দীঘলীয়াও নকৰোঁ ওৱান ভিডিঅ'টো ভাল লাগিলে আপোনালোক ষ্টাৰ্ট কৰি 1 2 কৰিছে গেছে 1 2 3 ষ্টাৰ্ট ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব আৰু কমেণ্ট বহুত কৰিব শ্বেয়াৰ কৰিব আৰু ধমাকা শ্বেয়াৰ কৰিব আমাৰ বিল্ডিঙৰ ওপৰত বহুত খেতি কৰিছোঁ মানে আমাৰ দাদাহঁতৰ খেতি কৰিছে ইয়াত আছে বৰ্তমান তিতা কেৰেলাৰ গছ মানে তিতা কেৰেলা লাগিছে তিতা কেৰেলাৰ গছ মানে ৰুইছে ইয়াত হৈছে মোটামুটি বহুত ভাল লগা এইটো হৈছে তিতা কেৰেলা মতে বহুতকেইটা লাগিছে যি নেকি মানে মাটিতে নহয় মানে বিল্ডিঙৰ ওপৰত তিতা কেৰেলাৰ গাছ উঠাই দিছে আৰু এইফালে আছে বিলাহীৰ গাছ এডাল বিলাহী লগা নাই বৰ্তমান লাগিব এইটো এইফালে আছে ধনিয়াৰ গাছ আছে এডাল দুডাল সেইফালে তোমাৰ আছে এডাল নেমু টেঙাৰ গছ বহুত আৰু এইজনে যুঁজি আছে আৰু এই দুজনে মানে বীৰ মই মাৰি দিম ৰ'ব এইটো এইটো মই আকৌ মাৰি মানে মই মাৰো ৰ সৰু টিম বহুত বদমাছ টিম মানে তামাম যুঁজি থাকে ইয়াতে ধনিয়া লাগি আছে ইয়াত এইবিলাক ধনিয়াৰ গাছ এই বেঙেনাৰ পুলি হয় এইবিলাক বেঙেনাৰ গাছ আৰু এইকেইডাল কাটা ঠেঙা বেঙেনা যি মানে বেঙেনাত কাটা আছে আৰু এইগেডলা ডিমা বেঙেনা এইগিলা মানে ঘৰুৱা বেঙেনা মাৰে আমাৰ যে ভোলা বেঙেনা নে কিবা বুলি কয় এই ভোলা বেঙেনাৰ গাছ এইকেইডাল তাৰমানে এইকেইডাল হৈছে ভোলা বেঙেনাৰ গছত কাটা নাথাকে আৰু এইজনে আমাৰ বদমাছ টিমটো মই ইয়াৰ লিডাৰ লাজে লাগে লিডাৰ হয় বুলি কৈ মই এটা শ্বট মাৰি যাওঁ নেকি আপোনালোকে ছাবস্ক্ৰাইবাৰ কৰিব